আৰু যিকেইটা ল'ৰা ছোৱালী নিজে কৰিব নমস্কাৰ জনাব বিচাৰিছোঁ। আমাৰ যুৱকেইটো আছে, যুৱকেইটো অকণ আগবাঢ়িব লাগে। আমাৰ ৰাধুদা হ'ব। ইয়াৰ এখনি ডাঙৰ বিচাৰে মই আনিবৰ কাৰণে আমাৰ গ্ৰুপৰ কৰ্মকৰ্তা ৰঘুল আছম আছে, উপস্থিত আছে চলাৰ প্লেচ কমিটিৰ জনাইছোঁ। আমি আমাৰ গ্ৰুপৰ আমি এই মঞ্চতে বিচাৰিছোঁ আমাৰ গ্ৰুপৰ এগৰাকী শুভাকাংক্ষী আৰু গ্ৰুপৰ আমাৰ বিদ্যালয় এই বিদ্যালয় প্ৰধান শিক্ষক ভজা চাংমাই ডাঙৰীয়া, মই তেখেতকে এটি বৃক্ষৰোপণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি আজি বৰ্ষপূৰ্তি যিবোৰ অনুষ্ঠান, প্ৰথমতে আমি কৰ্মাৰী অতিথিদ্বয় হাতেৰে বৃক্ষৰোপণেৰে আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ। আচলতে ধৰি আমি আমাৰ ব্যক্তি আজি সংগঠনটো আজি এনেধৰণে বৰ্তাই ৰাখিছোঁ বিভিন্ন নামেৰে, হয় আগতে আমি গোট হৈ আছিলোঁ বা আগতে ছাত্ৰ সংগঠনৰ কিবা ছাত্ৰ সংগঠনৰ কিবা আছিল, বিষয় হৈ আছিল, কেইবাটাও ল'ৰা লগে মিলি তেওঁলোক এটা গোট হৈছিল। তাৰপাছত আমি যেনে গাঁৱৰ সমষ্টি আৰু কি নাম লৈ কৰিব পৰা আমাৰ ভৱিষ্যত দেখা যায়। আজি মই এইখিনিকে কৰোঁ আৰু ক'বলগীয়া বহুতেই আছে, কি কি কাম কৰিছিলোঁ। আমি টেঙাৰ পৰা আচাৰ কিন্তু আচাৰ বনাবলৈ টেঙা বুলি ভাবিছিলোঁ, কিন্তু কথা মনলৈ আহে। গতিকে আমি বিশেষকৈ আমাৰ চোতালতে চব বহি লওঁ, দহটামান টেঙা লৈ এই টেঙাৰ আচাৰ বনাবলৈ চব কৰি বিচাৰি ছোৱালী কি কয় আচাৰ বনোৱা কি কি বস্তু লাগে ভিনেগাৰ চিনেগাৰ চব হৈ যায়। গতিকে আমি তেনেধৰণে আচাৰ বনাওঁ বৈয়ামত বিয়া আগমন মানে বিয়া আগমন তেনেকৈ মিলাইছোঁ। আমি বিক্ৰী কৰিছোঁ, এইবোৰ পইচাই আমি এই লক্ষ্মী বেংকত জমা ৰাখিছোঁ। এতিয়া কেইটকা আছে সেইটো কথা গম পাওঁ, যিয়ে হওক এনেধৰণে কামবোৰ কৰিছিলোঁ। আৰু এই উঠি অহা নৱপ্ৰজন্মই যাতে ভৱিষ্যত যেনে কিছুমান আজি ছ'চিয়েলৰ কথা কৰিছে, বিভিন্ন পৰিকল্পনা কৰি আছে। গতিকে আমি ভৱিষ্যত এই কথাখিনিকে জনাবলৈ বা এই উঠি অহা ল'ৰা ছোৱালীয়ে জানিব পাৰোঁ, আমি এটা ভাল কিবা এটা পতা কথা চিন্তা কৰিম বুলি ভাবিছোঁ। আমি
মোৰ কিতাপ পাতি কৰি পিনে সদস্যখিনি কথাখিনি এতিয়া কথা যে ৰ'ব পাৰি সেইটো কথা মই চিন্তা কৰি